हेलो फ्रेंड्स दीपमालास ब्लगर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত মই আপোনালোকৰ লগত দৈৰ এটা হেয়াৰ মাস্ক আৰু দৈৰ এটা ফেস পেকৰ বিষয়ে আপোনালোকৰ লগত শেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। ফ্ৰেন্ডছ ফটোখনত দেখুৱাৰ দৰে এটা গিলাছত মই ঘৰত বনোৱা দৈ লৈছো, প্লেন দৈ, আৰু বাটিটোত মই বেসন, মৌজোল আৰু 2 চামুচ দৈ লৈছো। আৰু এই ফেস পেকটো মই 15 পৰা 20 তাতকৈ অলপ বেছি সময় লগালেও কোনো ধৰণৰ প্ৰবলেম নহয়। আৰু এইখিনি মই তেনেকৈ ফেস পেক হিচাপে ব্যৱহাৰ কৰিম। আপোনালোকেও লগাই চাব পাৰে, সকলো ধৰণৰ ছালৰ মানুহেই লগাব পাৰে। ইয়াত কোনো ধৰণৰ সাইড ইফেক্ট নাই। ঘৰুৱা বস্তুবোৰৰ সেই এটা ভাল ৰিজাল্ট কি ইয়াৰ কোনো ধৰণৰ সাইড ইফেক্ট নহয়। কোনো খুজতি, ৰঙচুৱা পৰা বা তেনেকুৱা গুটি ওলোৱা এইবিলাক ফেস পেক ব্যৱহাৰ কৰিলে আমাৰ সেইবোৰ প্ৰবলেম নহয়। মোৰ যেহেতু সেনসিটিভ স্কিন, গতিকে মই এনেকুৱা ধৰণৰ বস্তুবোৰে ভাল পাওঁ, গতিকে মই এইবোৰেই ব্যৱহাৰ কৰোঁ। আপোনালোকেও লগাই চাব পাৰে। আৰু এইখিনি দৈ মই হেয়াৰ মাস্ক হিচাপে ব্যৱহাৰ কৰিম। এতিয়া সময় হৈছে 11:30 আৰু মই চুলিত এয়া লগাইছোঁ দৈ। মোৰ আধা ঘণ্টা হৈ গ'ল। আধা ঘণ্টা 45 মিনিটতকৈ বেছি আমি চুলিত লগাই থাকিব নালাগে। আৰু যদি তাতকৈ বেছি সময় আমি লগাওঁ তেতিয়াহ'লে তাৰ আকৌ উল্টা এটা ইফেক্ট এটা আমাৰ চুলিত পৰিব পাৰে। এলাৰ্জি এইবিলাকৰ কাৰণেও খুব সেইটো এটা ভয় এটা থাকে। দৈটো আমাৰ চুলিৰ কাৰণে কিহৰ কাৰণে ভাল? আমাৰ ডেনড্ৰফৰ যাৰ প্ৰবলেম আছে তেওঁলোকে চুলিত দৈ ব্যৱহাৰ কৰিব পাৰে। যাৰ হেয়াৰ গ্ৰোথৰ প্ৰবলেম হৈ আছে তেওঁলোকে চুলিত দৈ ব্যৱহাৰ কৰিব পাৰে। আৰু আমাৰ সিল্কি সফ্ট যাৰ ফিজি হেয়াৰ তেওঁলোকে চুলিত দৈ ব্যৱহাৰ কৰিলে উপকাৰ পায়। মোৰ চুলিখিনিতো ডেনড্ৰফ আছে অলপ আৰু ফিজিও হয়, তাৰ হেয়াৰ গ্ৰোথ এইবিলাকৰ কাৰণে মই মাজে মাজে দৈ ব্যৱহাৰ কৰোঁ। এতিয়া মোৰ লগোৱা আধা ঘণ্টা হৈ গ'ল। মই এতিয়া ধোৱাৰ পিছত এনেই চুলিখিনি সফ্ট হ'ব। আপোনাৰ চুলিটো অলপ ফুলি থাকিব। কেইদিনমানৰ কাৰণে আপোনাৰ চুলিখিনি নিজৰে এটা ভাল ফিল এটা হৈ থাকে আৰু ভাল লাগি থাকে চুলিখিনি। ঠিক আছে, তেতিয়াহ'লে মই চুলিখিনি ধুই আহোঁ। ফ্ৰেন্ডছ আপোনালোকে হয়তো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ ফ্ৰেন্ডছ ফেমিলিৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে।